নমস্কাৰ প্ৰিয় দৰ্শক বৰ্তমান বহুলভাৱে চাহিদা বৃদ্ধি পোৱা এবিধ পানীয় হৈছে ব্লু টি আপোনালোকে নিশ্চয় জ্ঞাত যে এই ব্লু টি কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয় অপৰাজিতা ফুল এই যে অপৰাজিতা ফুলজোপা দেখিছে আমাৰ ঘৰত এই ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে মই ভাবিলো বোলো এই ফুলজোপাৰ যেতিয়া ইমানেই ঔষধি গুণ আছে তাৰে বোলো কেইপাহমান আজি ৰ'দটো ভাল হৈছে মই বোলো লৈ আনি পেলাই অকণমান ৰ'দত শুকুৱাওঁ আৰু আপোনালোককো দেখাওঁ সেই বুলিয়ে ভাবি আজি মই ফুলকেইপাহ ছিঙি আনিছোঁ আৰু এই অপৰাজিতা শৰীৰৰ বাবে যথেষ্ট উপকাৰী ঋতুগতৰ এই ফুল শুকুৱাই থৈ দীৰ্ঘদিনলৈ ব্যৱহাৰ কৰিব পাৰি অপৰাজিতাৰ ফুলৰ চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি হয় ই ব্ৰেইন টনিক হিচাপেও কাম কৰে অনিদ্ৰা দূৰ কৰে গাৰ বিষ কমায় ইয়াৰ যথেষ্ট ঔষধি গুণ আছে এয়া মই আনিলোঁ আনি এয়া চোকা ৰ'দ হ'লে তাৰ এখন ষ্টিলৰ থালত দিলে সি এদিনতে শুকায় কিন্তু যদি আকৌ ফুলখিনি অকণমান ভিজা হয় বা আপুনি ধুই লয় তেতিয়াহ'লে কিন্তু এইখিনি শুকাবলৈ অলপ টাইম লাগিব সেইকাৰণে মই ভাবিলোঁ এয়া আজি মই ধোৱা নাই মোৰ ফুলকেইপাহ যিহেতু চাফাই আছিলে এয়া এদিনতে শুকালে চাওকচোন ইমান ধুনীয়া হৈছে ফুলকেইপাহ দেখিছেনে এয়া শুকান হৈয়ে গৈছে এয়া মই ভাল ধৰণে শুকান কৰি এটা বটলত ভৰাই ৰাখোঁ এয়া দেখিছেনে এই ফুলকেইপাহ কিমান সুন্দৰকৈ শুকান হৈ গৈছে এই ফুলখিনি আকৌ এটা কথা ই যদি তিয়াই দিয়া হয় নহয় ইমান সোনকালে নুশুকাব তেতিয়াহ'লে 2-3টা ৰ'দেই লাগিব কিন্তু মোৰ ফুলকেইপাহ চাফা আছিলে কাৰণে মই নোধোৱাৰ কাৰণে আজি এদিনতে শুকাইছে আৰু এই ফুলকেইপাহ এতিয়া মই কি কৰিম দুপাহমান নি পেলাই চাহ একাপ বনাম আৰু চাহ একাপ বনাই পিছতে মই নিজেও খাম আৰু ঘৰৰ গৃহস্থকো দিম অসমৰ প্ৰায়ে মানুহৰ ঘৰতে এই অপৰাজিতা ফুলবিধ পোৱা যায় সৌন্দৰ্য আকৰ হোৱাৰ লগে লগে এইবিধ ফুলেই হৈছে যথেষ্ট পৰিমাণে স্বাস্থ্যসন্মত তথা ঔষধি গুণসম্পন্ন অপৰাজিতা গা গছৰ পৰা আৰম্ভ কৰি ফুললৈকে সকলোতে আপুনি লাভ কৰিব পাৰিব পুষ্টি এই ঔষধি গুণেৰে পৰিপূৰ্ণ গছজোপা যদিও আপোনালোকৰ ঘৰত নাই আনি লগাই থ'বচোন যথেষ্ট উপকৃত হ'ব নমস্কাৰ